চালি আৰু চকা চিষ্টেম দেখিছ নাই এইটো মানে ভিতৰফালে বেলেগ ষ্টাইলৰ মানে এইটো বস্তুটো খাতৰা লাগিছে কিন্তু চলাৰ হ'ব মানে এইটো মানে য'তে ত'তে লৈ যাব পাৰিবা এইটো মানে পুৰা ষ্টেণ্ড মানে তেতিয়া দেখিবলৈ পাব মজা বনিব এই চক তোৰ কাপোৰটো লৈ ল ক'ত আছে চাবিটো দিছে মোক পংকজে আৰু এইটো কটাৰীটো আৰু এইটো বোলে জাল ফটা এগ্ৰনেট লৈছোঁ বৰ্তমান গা ধুবলৈ তই বৈ পংকজ গৈ থাকোঁ যিহেতু গাইজ অফিচটো তলা মৰা হৈ গ'ল আৰু ব'লক নদীলৈ যাম বুলি কৈ আছিলোঁ তই গৈ লওঁ চাওকচোন কি ধুনীয়া ভিউটো এই জেগাটোলৈ আহি পাইছেনে অয়ান নামৰ তো গাই যিহেতু মই ৰুমত পাই গ'লোঁ আৰু হ'ল নাই পংকজ ব'ল যাওঁ নদীলৈ কাপোৰ ধুব আছে নহয় তোৰ কিন্তু এইটো ভাল লাগিছে কিন্তু এইটো কেইটকা লৈছিলে 500 টকা 500 টকা কিহত পায় আৰু फ्लिपकार्ट में मिलता है गाइस ভাল লাগিছে যদি কমেণ্টত জনাবচোন মোক কেনেকুৱা লাগিছে ইয়াৰ ফ্লিপকাৰ্টৰ পৰা লৈছে 500 টকা দি লৈছোঁ আৰু এটা আছিলে আচল মানে এইটো ল'ৰা আৰু ছোৱালীয়ে ন হে তই গৈ থাকোঁ ঘূৰিব লাগিব 5 মিনিট তাৰপিছত ৰিজাল্টটো লগালগ পাব মানে লগালগ পাই যাব মানে কৈছে তাই মানে ফ্লিপকাৰ্টৰ পৰা এইটো অৰ্ডাৰ কৰিছিলে মানে এইটো একবাৰ চাওঁ ফেচ ৱাছটো এইটো চক নাম দি আছে মুস্তাক ফেচ ৱাছ ই মানে যিটো ইউজ কৰি আছে এইটো বস্তুটো এইটো মানে কি মানে মুখখন পূৰা চফা হৈ যায় ন চফা মানে অলপ ক্লিন লুক এটা দিয়ে আচ্ছা বগা বুলি ক'লে নহয় এইটো মানে যেনেকৈ এইটো বুলি কি বুলি কয় আৰু তাৰ নামটো কি আছিলে পাহৰি গ'লোঁ আপোনালোকে ক'বচোন নাম যিবিলাক দাগী জখমৰ পৰা কিবা কিবি সেইবিলাক দাগী কমি উঠা থাকে ন সেইবিলাক মানে পটককৈ মানে এইটো ইউজ কৰিলে ইমানখিনি কেপাচিটি আছে মানে গম পাইছোঁ এতিয়া তুমি দেখিছ মোৰ এইটো ইউজ কৰা 3 দিন হৈছে ন 3 দিনত মানে এতিয়া বহুতখিনি পুৰা মানে স্কিনটো পুৰা চফা কৰি দিছে মানে এইটোৱে হৈ গ'ল অয়ান ব্ৰিজ অমিতা যায় নেকি অঁ আমি গৈ থাকোঁ দেই বলো চলো 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 ফটাফট চলো পংকজ ঐ মাই গড দেখিছা না ইমান ডাঙৰ ডাঙৰ ৰাস্তা মই কিন্তু গামোচা পিন্ধি আহিছোঁ গা ধুবলৈ ইয়াত এইফালৰ পৰা চাওক না কেনেকুৱা দ গাইছ এইটো হৈ গ'ল অয়ান ব্ৰিজ দেখাই আছোঁ এইফালে পুৰা ভাৰী কাপোৰ কাপোৰফালে পুৰা গৈছে পুৰা গা ধুইছে হাত ই মানে পুৰা বক্স চক্স লৈ আহিছে মানে গান চান শুনিবলৈ মানে ই বেছিভাগ বক্স লৈ বেছি ভাল পায় মানে য'তে যায় ই গান লগাবই পংকজ তই এতিয়া কোনফালে যাওঁ গা ধুবলৈ কোনফালে ইয়াত নেকি ডাঙৰ পাথৰটো তাৰফালে চাওকচোন কিমান বালিৰ মাজত কাপোৰৰ বালিৰ মাজত চাওক একবাৰ চিনেমেটিক শ্বট দেখাব বিচাৰিছোঁ আপোনালোকক
যিহেতু গাইজ যিটো জেগাত আহি গ'লো বেলেগ এঠাইত আছিলোঁ এতিয়া আহি বৰ্তমান আহিব ঠাণ্ডা পানী পুৰা এনেকৈ ঠাণ্ডা ঠাণ্ডা পানী আপোনালোকে গা ধুই পাইছেনে নদীৰ পানী ইমান ভাল লাগে পংকজ আগত ৰ'দটো দি আছে সেইকাৰণে দেখি পোৱা নাযায় বৰ্তমান এই ডোখৰত আছে ই আহিব এতিয়া কাপোৰ ধুবলৈ যদি ধৰিব পাৰিছে আপোনালোকে কওকচোন ধৰিব পাৰিছেনে নাই পৰা ইয়াৰ ওচৰলৈ আহি গ'লোঁ গাইছ কিবা ভিডিঅ' কলিং নে কি কৰি আছে চাই লওঁচোন কাৰ লগত ভিডিঅ' কলিং কৰি আছে কথা পাতি আছো কাপোৰ চাপোৰ ৰ'দত দি ল'লোঁ অকণমান দেৰি নদীত এইখন ব্ৰিজলৈ আহিছে নেকি আপোনালোকে কমেণ্টত একবাৰ জনাবচোন মোক লাইক কমেণ্ট কৰিবচোন লাইক কৰিবতো নেপাহৰিব কমেণ্ট ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধোৱা হৈ গ'ল এফালে ধুই আছে এফালে বৌৱে ধুই আছে এফালে দীপক দা ৰখি আছে হে পুৰা বক্স চক্স লৈ আহিছে গান চান হৈ গ'ল গা ধোৱা হৈ গ'ল হে যাব লাগে পুৰা মাছ চাছ ওলাই গৈছে মালিকে ফোন মাৰিলে বৰ্তমান এতিয়া আমি যাব লাগিব গাই যা নাই মালিক ফোন কৰিলে পুষ্পাৰা দীপক দা আহিম বুলি কৈছে আহি আছে এফালে বৌ গা চা ধোৱা হৈ গ'ল এফালে কাপোৰ চাপোৰ সুমিয়াই ল'লো যিহেতু গৈ থাকোঁ উঠি যাব লাগিব এতিয়া আমি বৈ কি ধুনীয়া লাগিছে দেখিছে নাই গাইছ পংকজ মালিকে মাতিছে ন কেতিয়া এতিয়া বৈ লগালগ কিবা কাম আছে নেকি সুধিছে কিমান ধুনীয়া লাগিছে ন জেগাটো কা অয়ান নদী অয়ান অয়ান লাহে লাহে গৈ থাকোঁ ৰ'দটো ইমান কাৰাকে ওলাই লৈছে ভাত খালা নাই অঁ কাপোৰ চাপোৰ ধুই আহিলোঁ অঁ এতিয়া গৈ থাকোঁ ৰুমলৈ ধাবাটোলৈ আহিছেনে মনত ৰাখিব গৈ থাকোঁ আমি মেইন ৰাস্তাৰ পৰা এইফালে জোনাই হৈ আহিলে মানে এইখন চাইন বৰ্ড দেখিব পাচিঘাট গ'লে মানে এই চাইন এইফালে জোনাই আৰু এইফালে পাচিঘাট আমি থাকোঁ সেইডোখৰত এইফালে চাওক পুৰা আৰ্মি গাড়ী আহি আছে জাপনা তাপনা খুলি ল'লোঁ মই থকা জেগাটো কি ধুনীয়া লাগিছে অ' মই ঘৰত ভিউটো কাপোৰকেইটা থৈ ল'লোঁ আৰু এইখিনিতে মেলিব লাগিব মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হলা মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হলা বতৰৰে তুমি বৰষা
তেল চেল লগাই ল'ব লাগিব দেই, নহ'লে চুলিখিনি বৰ কিবা লাগি আছে। কিবা বেয়া দেখিছে নেকি? ঠিকে আছে, হ'ব, কি বেয়া দেখিব ন। লেতেৰা পেতেৰা হৈ আছে ৰুমটো।